ফ্ৰেণ্ডছ, মই আজি বগৰীৰ মিঠা আচাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তাৰ বাবে বগৰীখিনি অকণমান ফালি পেলাই ভালকৈ ৰ'দত শুকুৱাই লৈছোঁ। আচলতে তাৰ পানীটো অকণমান শুকাবলৈ দিব লাগে। তাৰপিছত এয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাৰ পিছত অকণমান পাঁচফোৰণ দি দিছোঁ। বগৰী আচাৰ আচলতে চবেই বনাবলৈ জানেই, মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এয়া গুড় দি দিছোঁ। গুড়খিনি অকণমান কম হ'ব লাগে বগৰীতকৈ। বেছি গুড় হ'লে আচলতে খাবলৈ ভাল নালাগে, অকণমান আঠা লেটিয়া নিচিনা হয়। এয়া গুড়খিনি গলি যোৱালৈ মই সিজাই ল'ম। অকণমান লাগি ধৰা নিচিনা হৈছিলে, সেইকাৰণে অকণমান পানী দি দিছোঁ। এয়া গুড়খিনি গলিবলৈ আৰম্ভ কৰিলেই এয়া উতলিছে অকণমান। তেতিয়া ভাবিলোঁ অকণমান কেঁচা জলকীয়া দি দিওঁ। মিঠা জ্বলা হ'লে আচলতে খাই ভাল লাগে, সেইকাৰণে জলকীয়াও দুটা দি দিছোঁ। এয়া ধুনীয়াকৈ গুড়খিনি উতল আহিছে। তাৰপিছত বগৰীখিনি দি দিছোঁ গোটেইখিনি। বগৰী আচাৰ খাই বাৰু কোনে কোনে ভাল পায় মোক প্লিজ কমেণ্টত জনাব। এতিয়া বগৰীখিনি ভালকৈ লৰাই ল'ম, গোটেইখিনি গুড়খিনি যাতে গোটেই বগৰীখিনিত মিক্স হৈ যায়। ধুনীয়াকৈ তাৰপাছতে 15 মিনিটমান অকণমান সিজিবলৈ দিম। এয়া 15 মিনিটৰ পাছত আমাৰ এয়া বগৰীৰ আচাৰ ৰেডি। মোৰ বগৰী আচাৰ খাই খুব ভাল লাগে, আপোনালোকেও নিশ্চয় খাই ভাল পায়। এয়া চাওকচোন, তাৰপাছতে মই ঠাণ্ডা হ'বলৈ দিম। এয়া ঠাণ্ডা হোৱাৰ পাছত এয়া বটলত ভৰাই থৈছোঁ।